তো গাইজ নমস্কাৰ আপোনালোকক যে মই ভিডিঅ'টো দিছিলোঁ যে জব মেলা আজি হৈছে 6 তাৰিখ আৰু আজি জব মেলা আছে মই কৈছিলোঁ যে আমো যাম আমি ইতিমধ্যে আহিছোঁ কিন্তু আমাৰ অলপ আহাত পলম হ'ল 10:30 আছিলে টাইমটো কিন্তু আমাৰ এতিয়া মোৰ দেন 12টা বাজি গ'ল তো এয়া পৰিৱেশটো চাওক আনকাট ভিডিঅ' এটা মই দেখুৱাই আছোঁ আপোনালোকক কিমানখিনি কেণ্ডিডেট আহিছে চাওক আপোনালোকে এইবিলাক কামৰূপ জিলাৰ বিভিন্ন জায়গাৰ পৰা কেণ্ডিডেট আহিছে অসমীয়া ল'ৰা ছোৱালীয়ে আমি বেলেগ এখন ষ্টেটৰ লগত কম্পিট কৰিব নোৱাৰোঁ সঁচা কথা কিয় নোৱাৰোঁ কিন্তু আমাৰ যিখিনি সামৰ্থ্য আছে কিন্তু আমি নকৰোঁ আমি মেক্সিমাম টাইম বহুত নকৰিবলগীয়া কামত আমি ব্যস্ত হৈ থাকোঁ আৰু ৱেটো নাজানো এৱাৰনেছটো নাজানো কেনেকৈ পঢ়িব লাগে স্মাৰ্ট ষ্টাডিটো খুব ইম্পৰ্টেণ্ট তুমি দিনৰ দিনটো যদি 10 ঘণ্টা পঢ়ি থাকা 12 ঘণ্টা পঢ়ি থাকা তুমি ইম্পৰ্টেণ্ট 1 ঘণ্টা পঢ়িও মানুহ ক্লিয়াৰ হ'ব পাৰিব 1 আৱাৰ যদি তুমি স্মাৰ্ট ষ্টাডি ইউনিক তোমাৰ ষ্টাডিটো যদি স্মাৰ্ট হয় অ'কে সেইকাৰণে মই কোচিঙত যে কৈছোঁ মই মটিভেটৰ মই কেনেকৈ পঢ়োঁ মোৰ কথাখিনি যদি তোমালোকক কওঁ তোমালোকক বেনিফিট নহ'ব কাৰণ মোৰ ৱেটো বেলেগ মোৰ থকা ঘৰখন বেলেগ মই থকা পৰিৱেশটো বেলেগ হ'ব পাৰে সেইকাৰণে পঢ়াটো সদায় নিজৰ ওপৰত ডিপেণ্ড কৰিব প্ৰিপেৰেশ্যনটো সদায় নিজৰ ওপৰত ডিপেণ্ড কৰিব তোমাৰ কোনখিনি ড্ৰবেক্স আছে কোনখিনি তোমাৰ ষ্ট্ৰং পইণ্টছ সেইখিনি তুমি নিজে বুজি পাবা ষ্ট্ৰং পইণ্টছখিনি সদায় কামত লগাবা আৰু যোনখিনি উইক পইণ্টছ আছে সেইখিনি সদায় তাৰ পৰা কেনেকৈ প্ৰভাৱিত কৰিব পাৰি সেইটো চাবা ইণ্টাৰভিউ দিলি দিয়া নাই ন আৰু এইটো এটা আনকাট ভিডিঅ' ইয়াতে ইণ্টাৰভিউ চলি আছে কেণ্ডিডেটসকলৰ চব তো ইণ্টাৰভিউ চলি আছে আমাৰ যিহেতু অলপ পলম হৈছে আমাৰ অলপ দেৰি হ'ব ইণ্টাৰভিউ দিয়াত ধৰক যি কি নহওক ইণ্টাৰভিউটো দিম বাকী এক্সপিৰিয়েঞ্চটো কি হয় মই আপোনালোকক নেক্সট ভিডিঅ'ত জনাম এইটো এটা আনকাট ভিডিঅ' আছিলে তো যিসকল কেণ্ডিডেট বহি আছে সকলোকে মই ইয়াৰ পৰা এইটো ভিডিঅ'